লোৱা হৈছে যে মোৰ বহুমূলীয়া ভোটটো মই পদুম ফুলৰ ছবিত ভোট দি আমাৰ প্ৰাৰ্থী অমৰ সিং কিছু ডাঙৰীয়াক আমি জিকাম। এই সিদ্ধান্ত, এই পৰিকল্পনা আপোনালোকে ইতিমধ্যে ল'লে আৰু পদুম ফুলৰ ছবিত ভোট দিলে আৰু নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে যদি আকৌ পুনৰ প্ৰধানমন্ত্ৰী ৰূপে আমি পাওঁ, তেনেহ'লে আমাৰ সমাজখন ককলিৰ সমষ্টিৰ সমাজ বিকাশৰ দিশে, সৰ্বাংগীন উন্নতিৰ দিশে কেনেকৈ আগবাঢ়ি যাব, সেই সকলো কথা সেই বিতংভাৱে আমাৰ CM ডাঙৰীয়াই ক'ব। কিন্তু এটা কথা মই অনুৰোধ কৰিব বিচাৰিম, এইবাৰ নিৰ্বাচনত বহু কেইজন প্ৰাৰ্থী আছে। আমাৰ প্ৰাৰ্থীটো আপোনালোকে জানেই, তেওঁৰ নামটো আপোনালোকৰ হৃদয়ত ৰাখি থৈছে, অমৰ সিং কিছু। কিন্তু তাৰ বাহিৰে অন্য দলৰ প্ৰাৰ্থী যদি আৰম্ভ কৰোঁ, কংগ্ৰেছ পাৰ্টি জয়ৰাম ইংলেং ডাঙৰীয়া, ASDCৰ প্ৰাৰ্থীৰ CM জনসন বেগ, আৰু আছে APSLC প্ৰাৰ্থীৰ জয়াইতা ভাট, আৰু ইণ্ডিপেণ্ডেণ্ট এজন আছে জন বাৰ্নাৰ শৰ্মা। গতিকে প্ৰথম আমি চাব লাগিব কংগ্ৰেছৰ প্ৰাৰ্থীৰ জয়ৰাম ইংলেং। তেওঁ জানে আৰু মই গম পাইছোঁ তেখেতে MP কেণ্ডিডেট হোৱাৰ মন যোৱা নাই, কেণ্ডিডেট হ'ব বিচৰা নাই। তেওঁক জোৰ জবস্তি কংগ্ৰেছ পাৰ্টীয়ে টিকেট দি দিয়া বুলি এটা সূত্ৰৰ পৰা মই গম পাইছোঁ। জয়ৰাম ইংলেং ডাঙৰীয়াই তেওঁ ল'ব বিচৰা নাই। তেওঁ জানে তেখেতো ৰাজনীতিবিদ, কাৰ্বি আংলং অটোনমাস কাউন্সিলত CM হয় তেওঁ, আৰু ভাৰতীয় জনতা পাৰ্টিত থাকোঁতে তেখেতে হাওৰাঘাট বিধানসভাৰ সমষ্টিৰ বিধায়ক আছিল। তেওঁ জানে কাৰ্বি আংলং লগতে অসম লগতে সমগ্ৰ ভাৰতবৰ্ষত কংগ্ৰেছৰ অৱস্থা কেনেকুৱা, এই বিষয়ে জয়ৰাম ইংলেং ডাঙৰীয়াই সকলো কথা সম্পূৰ্ণভাৱে জানে। যে কংগ্ৰেছৰ অৱস্থা নাই ভাৰতবৰ্ষ, সমগ্ৰ ভাৰতবৰ্ষত, অসমতো নাই আৰু কাৰ্বি আংলঙতো নাই, জিৰ'। কংগ্ৰেছ মুখ জিৰা। কংগ্ৰেছৰ কোনো এজন কংগ্ৰেছৰ MEC নাই, কংগ্ৰেছৰ MLA এজনো নাই, কংগ্ৰেছৰ MP টো নাই। কংগ্ৰেছৰ MP টো আপোনালোকে মোক আহিবা দি পেলাই জিকাই দিলোঁ নহয়, হৰুৱাই দিলোঁ নহয় 2019ত বীৰেন সিং ডাঙৰীয়াই। কংগ্ৰেছ কোনো নাই। এই দুখীয়া ৰাইজৰ কাৰণে চাউল 1 কেজি দিবলৈ তেওঁলোকৰ ক্ষমতা নাই। সেইকাৰণে কংগ্ৰেছৰ অৱস্থা অতিকৈ দুৰ্বল কাৰ্বি আংলঙত। সেই দেখি জয়ৰাম ইংলেং ডাঙৰীয়াই টিকেট ল'ব বিচৰা নাই, কংগ্ৰেছৰ টিকেট। তথাপিও জোৰ ব্যৱস্থি দিয়াৰ কাৰণে তেখেতে বাহিৰত পৰি ল'বলগীয়া হ'ল। কংগ্ৰেছ পাৰ্টিত আছে যিহেতু তেওঁলোকৰতো হাইকমাণ্ডৰ কথা শুনিব লাগিব। সোনিয়া গান্ধীৰ পৰা আৰম্ভ কৰি ৰাহুল গান্ধী যেতিয়া কয় দিল্লীত যদি বৰষুণ পৰে সকলোৱে ছাতি লৈ পেলাই বৰষুণ পানীৰ পৰা নিজকে বচাব বিচাৰে। তেওঁ যদি অসমৰ মানুহক কয় কংগ্ৰেছৰ যে দিল্লীত বৰষুণ দিছে, ইয়াতে সকলোৱে ছাতি লৈছে, আপোনালোকে কাৰ্বি আংলঙৰ মানুহ ছাতি লওক, ইয়াতো বৰষুণ নাই কিয় ল'ম না। তথাপিও বৰষুণ নহ'লেও ছাতি ল'ব লাগে, তাৰমানে হাইকমাণ্ড থাকে। আমাৰ হাইকমাণ্ডৰ ব্যৱস্থা নাই, চিষ্টেম নাই ভাৰতীয় জনতা পাৰ্টিৰ। আমাৰ বংশবাদ নাই। আৰু মানুহবিলাকে কয়, আৰু আপোনালোকে বিচাৰ কৰক, 26 জন চোৰ ডাকাইত কৰা মানুহে একেলগে বহি আলোচনা কৰি এটা সংগঠন জন্ম দিলে।
এটা অর্গানাইজেশন খুলিলে 26 জন চোৰ কৰা ডাকাইত কৰা ৰাইজৰ টকা লুটমাৰ কৰা আত্মহাত কৰা এই 26 জন মানুহ লগ লাগি এটা সংগঠন জন্ম দিছে নামটো হৈছে পুলিচ সংগঠনৰ নামটো পুলিচ হয় কিন্তু এই পুলিচ সংগঠনৰ নামৰ প্ৰেসিডেন্ট চোৰ আছে ডাকাইত আছে কিন্তু বংশবাদ হয় তেওঁ লৰাক চিফ মিনিষ্টাৰ বনাবলৈ কাৰণে এই পুলিচৰ সংগঠনত আছে তাৰমানে ইণ্ডি এলায়েন্স ইণ্ডিয়া বুলি কয় তেওঁলোকে ইণ্ডি এলায়েন্স মোদীয়ে কয় ঘমন দিয়া ঘমন তেওঁলোকৰ ঘমন আমি সকলোৱে জানো গতিকে কংগ্ৰেছৰটো নাই যি ভাৰত স্বাধীন পোৱাৰ পিছত 55 বছৰতকৈ অধিক ৰাজত্ব কৰিলে আৰু ভৱিষ্যত কংগ্ৰেছৰ দিন নাই গতিকে আপোনালোকে ভুলতেও বিশেষকৈ আমাৰ কপিল সমষ্টিৰ মোৰ বন্ধুসকল বিহাৰী বন্ধুসকল বেংগলী বন্ধুসকল নেপালী বন্ধুসকল ভুলতেও আপোনাৰ বহুমূলীয়া ভোটটো কংগ্ৰেছক দিব নালাগে দিব লাগে কাক পদুম ফুলত আপোনালোকে যদি ভোট দিয়ে নৰেন্দ্ৰ মোদী আৰু অধিক শক্তিশালী হ'ব এই কথা আপোনালোকে উপলব্ধি কৰিছে আপোনালোকে জানে লক্ষ্মী জন্তু ইসান কাপড়ে কাপড় টিকটুলা non molom sosial media long puke aja di pego sosial media long puke latung mah hayalo election ta duelo MP election areja ta paklanelo latung hay ta hayelo ko apa pira kelo kumalo lage APSLC di pinidak bakso melong neri kecing hot manpeng doa kami korti tung satu Rongosar itu tahai, nanti kamu tahai. Sitame nang hitung kamu di pastinya polo nanti. APSLC asong atum jai kathar akai tidak pon. Six Sidul pantang nanggi. Six Sidul awareness campaign bukan atum ke election campaign bukan itu atau kaki ya. BJP election rally. Natungke noanta awareness mona Sidul sitame nang litung katini nai bangla hello cipru doeng amuni jong si cipru kapa me doai jong si jor prote laso amuni ke jor dawai ke cipru me e ko bang katini nai dona to Sidul long hello itum kabia customer law ke doke customer law prote kopilo Karbi atum ke jutang do jubab do lun do temo do bisa do pida do longri do lompat do rijo do lindopo do habe do longri habe do rong asado do basado botemen do akan maneklan dado baru me akan dado lasong bong pekaji me akan pulote kabe mas na opila kuri siwedang bong cepacor cupal bilo mati kahiji me nailang de Jilkri yang bong macam pacor, penanso, kacekang ke lake, karbia homas long, karbia jutang long, karbia kasumari lo long ke mentune taati maklong abis dona tu. Sitame Sidul awareness campaign ko mempen de ai kathar ami thana bangke election commission of India no nomination ke faida banite chupeklang jago ne de ai kathar lo candidate Nehema Soramen ke lahlo Anjali inti kata Cihanam sudah kata Terjilklik ke kali lama Karbiaron long tu malah ekstep pun mah Lasi neliki puji ke Karbia jutang dong si kapap buka perang Kapap bukji pan ke klembor ide ceng siabang bukulot APSLC candidate nak hai Jai kathar lo Gabang ning kibi nahi Karbi tung ke klem lo le klem ke tang kaji me me kam la ke pu jini lor ti ino dayas rita kabang pusi la son ke klem bulo te karbi ko po tung rong asa lo sa habe pito kar ni tu tung do joy poma
jongsi dojoy pulote nangli neli karbidi ili tu majutan ting hon pulote neli supotame monane te dahan piso hang rong pulote nang tu nang te kroy ma te kroy ne do atu te kroy ne so khai pi khai do dom tik ke la ke karbia jutan la so jutan ne sena joy ne karbikur phong mo aong ani hudo alo ani do ame ali do akorte do anji do bisar kidar do pulote kangklo min ajutang apasi non kapahenoji kijur banget piloma to milo international standard lo pokasi ilkurong nili tuningri episode sielong jaya kata pa kapre korte kunde tegredo nang itu mun pihak nang itu ke kroy pendidiat la puson kanung je ko angsi ahok makarya homa satum karbi korpo tum eksep unjima nang itu mun pihak eksep shadow eksep silong tak jong si karya jutang ting hon pulote chok che punang itu jong hai nai neri puji bake forensik belajar ke jong hai nai neri lagi karbi korpo tum jong hai nai ko rasolong ni phamke bhut ki piki helo piklo rong rup ke bangka rong nang pakte rong nang pasa uri nang pamen puri nang pamen aidi kusi rong asara tum kanung je nei rong asanung je pete rong ameka atum si rong asarhan tu nei nang opisi tim kong mecha lasi kunai dona tu kali pulote ili tu majutan buk kaki kapap huki pan kapori lu tanglu ibudu ko pila to melu kemane asam rai kolong kan teklema terang apa se example ke acor ke timung pijamo ama terang abang tiga ko apiso pension nong mati leger herko ama apina akur bang terang apiso akur bang timung pi ama si pension nong leger ko nang pina akur nong si terang dan tak terang pina inge buti ibu tahu laki apa coba tak nilipota maskor kan iklan pension long nilipot joy dia tapi nilipai romangki beti bude tokte romangki doy osi nilipo pension nilipai lombok dalam tarbiarat kan lam coba kan nang inut Jongjung MSC Kemang Kangtung, Jongjung MLA Kemang Kangtung, MP Kemang Kangtung jadi sinang karbia jutang kapal budak di kue karbiara pun cekroy pun di kue aku kosong sih bisa sebut alangkum dia nangbong juga bisa se keren apa nangbong ahok pek templek pangkar ya badandu templek aning hang episode sinong tadu awi puneli puke hei pangkacing hon minong alida kong tadu neli awi puke kana tu nangbong ta bisa se pulote ini tu bisa tu naik kue bisa tu naik dona tu teglong lo bonon Louis C.K. atau bila yo itu ke torch ajo kantin sering ho kame jo he itu kantin sering apa itu ke torch lanci toar ke meja pon di bunong ki juru bangga bang kini ya lo torch nang ka hodai pe nang tung ka di juta sebagai orang kau jaya dan hargai jadi nomor kisi nanti kisi so hodai lo ke tenong asimbol lagi kisi ina lo ke torch nang ka celong theke da lo ke Nasi karbi itu mahu nang karbi rong asal tu naso bukan bang nang tum jerok tok do ni jong sinang itu rong do basuki mansan do tujuh mata karbi itu tang ada itu maju tang jong lo tujuh tujuh mata lo ke nang itu labangan mesti bol kiki hero pido bol kenang 26 Januari jutoko anta alang gitu manifestation for affidavit certificate election commission of India no document ke doga lage pilpil rating ke dokok bukan lasik no apolo vote ke ni to BJP ke ni do mosin kiso pan bibekan hai ta hai ko 100% জিকি গৈ অমরসিং দিছো মাত্র আমার এটা লক্ষ্য হল যে অকল নীতি পাস করিলে নহব সেকেন্ড ডিভিজন থার্ড ডিভিজন তো স্থান নাই পলিটিক্সত ফার্স্ট ডিভিজনো আমি সকলো বিষয়ত সকলো সাবজেক্টত আমি লেটাৰ মাৰি দেখুৱাব লাগিব
অহা জুন 4 তাৰিখে গতিকে আমাৰ একজাম আমাৰ পৰীক্ষা আহি আছে 26 এপ্ৰিলত আৰু বেছি দিন আজিতো 12 তাৰিখ হৈ গ'ল গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকৰ বহুমূলীয়া ভোটটো বিনষ্ট নকৰি আপোনাৰ লোকৰ সমস্যা সমাধানৰ স্বাৰ্থত পদুম ফুলৰ ছবিত ভোট দি আমাৰ প্ৰাৰ্থী অমৰ সিং কিছু ডাঙৰীয়াক বিপুল ভোটেৰে জয়যুক্ত কৰিব বুলি মই আশা আৰু কামনা কৰি মোৰ চমু বক্তব্য সামৰিছোঁ থেংক ইউ সকলোৱে মোৰ লগত ক'ব ভাৰত মাতা কি ভাৰত মাতা কি ধন্যবাদ বহুত বহুত ধন্যবাদ থাকিল আমাৰ এমপি ছাৰলৈ এতিয়া প্ৰস্তুত কৰিব আমাৰ গোৰ্খা ডেন্স তো ভণ্টিসকলক মঞ্চৰ ওচৰত আহিবলৈ তৃষা এণ্ড গ্ৰুপ